নমস্কাৰ বন্ধুসকল, এইবাৰ লৈ আহিছোঁ আপোনালোকলৈ আউনীআটী বিশ্ববিদ্যালয়ৰ উপহাৰ কুপন খেল আৰু খেলখন আপোনাৰ শুভাৰম্ভণি আজি আৰু খেলৰ ডেট দিয়া হৈছে আপোনাৰ নৱেম্বৰ 28 তাৰিখ আৰু ইয়াত বহুতো বিলাহী বাহন আছে দেখিছে আৰু আজি অপেনিং চেৰেমনি হয়। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে স্ক্ৰীণত ফোন নম্বৰ দিয়া থাকিব, যোগাযোগ কৰিব পাৰিব। আৰু যোৱাবাৰ আমাৰ পৰা লাগিছিলে ফৰ্চুনাৰ এখন আপোনাৰ শোণিতপুৰৰ খেলত, তো সেইটো কাৰণে দেৰি নকৰিব, স্ক্ৰীণত ফোন নম্বৰ দিয়া যোগাযোগ কৰিব পাৰিব। ইয়াত দেখিছে কি প্ৰাইজ আছে আৰু ইয়াত তথাপিতো মই প্ৰাইজটো এবাৰ কৈ দিওঁ। ইয়াত ফাৰ্ষ্ট প্ৰাইজটো হৈছে আপোনাৰ টয়োটা ফৰ্চুনাৰ আৰু যদি তাৰ বিনিময়ত পইচা লাগে, পইচা মেনশ্যনটো কৰা নাই কিন্তু পইচা পোৱা যাব। আৰু 2 নম্বৰটো হ'ল মহিন্দ্ৰা থাৰ, 3 নম্বৰটো হুণ্ডাই ভেনু আদি কৰি আপোনাৰ টোটেল কুপনৰ ওপৰতো খেল আছে। কুপনৰ ওপৰত টোটেল 16টা আপোনাৰ প্ৰাইজ আছে আৰু বুকৰ ওপৰতো খেল আছে। যদি বুক ল'ম বুলি বুকো ল'ব পাৰিব। টোটেল আপোনাৰ বুকৰ ওপৰত 11টা প্ৰাইজ আছে। তো দেৰি নকৰিব, স্ক্ৰীণত ফোন নম্বৰ দি যোগাযোগ কৰিব পাৰিব। ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত আদিত্য গোস্বামীদেৱ আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ মাজত সংগঠিত হোৱা শ্ৰদ্ধাৰ সুধীবৃন্দ, আপোনাসকলে ইতিমধ্যে গম পাইছে শ্ৰী শ্ৰী আউনীআটী সত্ৰ 18শ শতিকাৰ পৰাই অসমৰ সাহিত্য আৰু বিদ্যায়তনিক ক্ষেত্ৰখনলৈ বিশেষ অৱদান আগবঢ়াই আহিছে আৰু এই ধাৰাবাহিকতা ৰক্ষা কৰি পৰম পূজ্যপাত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰে এটি সপোন দেখিছিল, যাৰ সপোনৰ ফলশ্ৰুতিত প্ৰতিষ্ঠিত হৈছে আউনীআটী বিশ্ববিদ্যালয়। আৰু এই আউনীআটী বিশ্ববিদ্যালয়ৰ এই চলিত বৰ্ষৰ 28 নৱেম্বৰ 2025 তাৰিখে উপহাৰ কুপন খেলখনে আউনীআটী বিশ্ববিদ্যালয়ৰ সাহায্যাৰ্থে অনুষ্ঠিত কৰিবৰ কাৰণে বিশ্ববিদ্যালয় তথা হাৰমনিয়াছ হেণ্ডছ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াসকলে সিদ্ধান্ত গ্ৰহণ কৰিছিল। আজি এই খেলখনে প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে আমি ইয়াত একগোট হৈছোঁ। কিন্তু আপোনাসকল সকলোৱে জানে যে অসমৰ জাতীয় জীৱনৰ গণশিল্পী, অসমৰ সমাজ জীৱনৰ প্ৰাণৰ স্পন্দন সদ্য প্ৰয়াত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰ তাৰিখে পৰলোকলৈ গমন কৰিলে। আমি সেই মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাবৰ বাবে আগবাঢ়িছোঁ। আমি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ যোৱাৰ প্ৰাক মুহূৰ্তত আমি তেখেতৰ প্ৰতি এগছি বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আৰু সেই বন্তি গছি প্ৰজ্বলন কৰিব হাৰমনিয়াছ হেণ্ডছ ফাউণ্ডেশ্যনৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত আদিত্য গোস্বামীদেৱ আৰু তেখেতক সহায় কৰিব আউনীআটী সত্ৰৰ বৈষ্ণৱ শ্ৰদ্ধাৰ শ্ৰীযুত অনিল কলিতা নামলিগা।